বন্ধুসকল, আজিৰ দিনত বহুত মানুহে সফলতা বিচাৰে, কিন্তু সফলতাৰ বাবে প্ৰয়োজনীয় মানসিকতা গঢ়ি তুলিব নোৱাৰে। এই ক্ষেত্ৰত স্বামী বিবেকানন্দৰ জীৱন আৰু চিন্তাধাৰাই আমাক বহুত ডাঙৰ শিক্ষা দিয়ে। স্বামী বিবেকানন্দৰ জন্ম হৈছিল 1863 চনৰ 12 জানুৱাৰীত। তেওঁ ভাৰতৰ মহান আধ্যাত্মিক নেতা আছিল, চিন্তাবিদ আছিল আৰু সমাজ সংস্কাৰক আছিল। আমেৰিকাৰ চিকাগোত অনুষ্ঠিত হোৱা বিশ্বৰ ধৰ্ম সন্মিলনত তেওঁ ভাষণে ভাৰতৰ বিশ্বৰ মঞ্চৰ ভিতৰত একেবাৰে পৰিচয় কৰি দিছিল। আজি আমি স্বামী বিবেকানন্দৰ জীৱনৰ পৰা শিকিব পৰা 5টা গুৰুত্বপূৰ্ণ শিক্ষাৰ বিষয়ে আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব আৰু এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহোঁ আমি মেইন টপিকলৈ। প্ৰথমটো হৈছে নিজৰ ওপৰত বিশ্বাস ৰাখক। স্বামী বিবেকানন্দই কৈছিল যে যিজনে নিজৰ ওপৰত বিশ্বাস নকৰে একেবাৰে, সিয়ে আচল নাস্তিক হয়। তেওঁ বিশ্বাস কৰিছিল যে মানুহৰ ভিতৰত অসীম শক্তি লুকাই থাকে, এটা পাৱাৰ থাকে, কিন্তু অধিকাংশ মানুহে নিজৰ ক্ষমতাক একেবাৰে চিনিব নোৱাৰে। আজিৰ বহুত যুৱকে নিজৰ তুলনাত আনৰ লগত কৰি পিনি একেবাৰে আত্মবিশ্বাসটো একেবাৰে হেৰুৱাই পেলায়। কিন্তু বিবেকানন্দৰ মতে সফলতাৰ প্ৰথম পদক্ষেপ হৈছে নিজৰ ওপৰত একেবাৰে আত্মবিশ্বাসটো থাকিব লাগিব। যদি আপুনি নিজে বিশ্বাস নকৰে যে আপুনি সফল হ'ব পাৰে, তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক সফল কৰিব নোৱাৰে। 2 নম্বৰটো হৈছে লক্ষ্যৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগিব আমি। স্বামী বিবেকানন্দৰ আটাইতকৈ জনপ্ৰিয় বাণীসমূহৰ ভিতৰত এটা হৈছে উঠা, জাগা আৰু লক্ষ্য নোপোৱালৈকে নাথামিবা। তেওঁ বিশ্বাস কৰিছিল যে সফল মানুহ আৰু সাধাৰণ মানুহৰ মাজত ডাঙৰ পাৰ্থক্য হৈছে মনোনিৱেশ। আজিৰ যুগত মোবাইল, ছ'চিয়েল মিডিয়া আৰু বিভিন্ন বিভ্ৰান্তিয়ে আমাৰ মনবোৰ বাৰে বাৰে একেবাৰে আঁতৰাই নিয়ে, ফ'কাছ একেবাৰে নাইকিয়া কৰি পেলায়। বিবেকানন্দৰ মতে শিক্ষা হৈছে এটা লক্ষ্য নিৰ্ধাৰণ কৰক আৰু সেই লক্ষ্য পূৰণ নোহোৱালৈকে ধৈৰ্য সহকাৰে কাম কৰি যাওক। 3 নম্বৰটো হৈছে শিক্ষা আৰু জ্ঞান আহৰণ কেতিয়াও বন্ধ নকৰিব। স্বামী বিবেকানন্দই কৈছিল যে যিমান দিন জীয়াই থাকিব সিমান দিন শিকি থাকিবা। তেওঁৰ মতে শিক্ষা মানে কেৱল কিতাপৰ জ্ঞান নহয়, আচল শিক্ষা হৈছে নিজৰ চিন্তা শক্তিখিনি বৃদ্ধি কৰা, সঠিক সিদ্ধান্ত ল'ব পৰা আৰু নিজৰ চৰিত্ৰ একেবাৰে সুস্থিৰ কৰি গঢ়ি তোলা। গাঁৱে হওক বা চহৰেই হওক, যি ব্যক্তিয়ে নতুন জ্ঞান আহৰণ কৰি থাকে, যিয়ে সময়ৰ লগত আগবাঢ়ি যায়, সেয়ে প্ৰকৃত শিক্ষা লাভ কৰা। 4 নম্বৰটোলৈ আহিছোঁ, নাৰীসকলক সন্মান কৰা। নাৰীসকলৰ সন্মান সমাজৰ উন্নয়নৰ মূল। স্বামী বিবেকানন্দই বিশ্বাস কৰিছিল যে কোনো সমাজৰ উন্নতিৰ পৰিমাপ কৰিব পাৰি সেই সমাজৰ নাৰীসকলৰ কিমান সন্মান দিয়ে তাৰ ওপৰত। তেওঁ কৈছিল যি জাতিয়ে নাৰীসকলক সন্মান নকৰে, সেই জাতি কেতিয়াও উন্নতি কৰিব নোৱাৰে। আজিৰ সমাজত স্বীকৃত, আত্মনিৰ্ভৰ আৰু সুৰক্ষিত নাৰী গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজনীয়। নাৰীসকলৰ প্ৰতি সন্মান, সমতা আৰু সুযোগ নিশ্চিত কৰাটো এটা উন্নত সমাজৰ চিন। এতিয়া অন্তিমটো, সেৱা আৰু মানৱতাক জীৱনৰ অংশ কৰক। স্বামী বিবেকানন্দৰ মতে চিন্তাধাৰাৰ মূল ভিত্তি আছিল মানৱ সেৱা। তেওঁ বিশ্বাস কৰিছিল যে মানুহৰ সেৱাই ঈশ্বৰৰ সেৱা। ধৰ্ম কেৱল পূজা পাঠ, আচাৰ অনুষ্ঠানত সীমাবদ্ধ নহয়। যদি আপুনি এজন অসহায় মানুহক সহায় কৰে, শিক্ষাৰ সুযোগ নিদিয়াকৈ সহায় কৰে বা সমাজৰ কল্যাণৰ বাবে কাম কৰে, তেন্তে সেইটো এটা মহান আধ্যাত্মিক কামেই হয়। আজিৰ সমাজত এই শিক্ষাৰ প্ৰয়োজন আগতকৈ বেছি। বন্ধুসকল, স্বামী বিবেকানন্দৰ শিক্ষা কেৱল ধৰ্মীয় বা আধ্যাত্মিক শিক্ষা নহয়, তেওঁৰ চিন্তাধাৰা আজি যুৱ সমাজৰ, কৃষক, ছাত্ৰ ছাত্ৰী, ব্যৱসায় সকলোৰে বাবে সমান প্ৰাসংগিক। আৰু তেওঁৰ জীৱনৰ 5টা শিক্ষা হৈছে নিজৰ ওপৰত বিশ্বাস ৰাখক, লক্ষ্যৰ ওপৰত একেবাৰে মনোনিৱেশ কৰক, কেতিয়াও শিক্ষা বন্ধ নকৰিব, নাৰীসকলক সন্মান কৰক, মানৱ সেৱাক জীৱনৰ অংশ হিচাপে কৰক, মনত ৰাখিব যে উঠা, জাগা আৰু লক্ষ্য নোপোৱালৈকে নাথামিবা। এই বাণী কেৱল এটা উদ্ধৃতি নহয়, সফল জীৱন গঢ়াৰ এটা সম্পূৰ্ণ দৃঢ় নিৰ্দেশনা। গতিকে আজিৰ ভিডিঅ'টো যদি ভাল পালে, তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি দিব। অলপ এনেদৰে ছাপোৰ্ট কৰিব। আকৌ আহি আছোঁ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।